তো হে গাইছ স্বাগতম টু নিউ ব্লগ আৰু গাইছ আজি বহুত দিনৰ মূৰত এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰিলোঁ আৰু গাইছ ৰাস আহি আছে ৰাস গাইছ 7 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে আজি গাইছ মই আপোনালোকক ৰাস দেখাম বহুত জেগাৰ ৰাস দেখাইছে ময়ো দেখাম গাইছ আজি গাইছ হাউলিৰ ৰাস দেখাম বুলি ভাবিছোঁ আপোনালোকে এই ভিডিঅ'টো চাই থাকিব শেষলৈকে আৰু চাই পিনে নতুন যদি ছাবস্ক্ৰাইব কৰি দিব বহুত দিন ভিডিঅ' দিয়া নাই এইটো গাইছ দিলোঁ আপোনালোকে শ্বেয়াৰ কৰি পিনে মোৰ মনটো ভাল লগাই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব এটা কৰি দিব তো গাইছ ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু হাউলিৰ ৰাস বুলি ক'লে গাইছ ভিডিঅ'টো ফাটাফাটি ফালাফালি হৈ যাব আপোনালোকে চাই থাকক গাইছ যাওঁ ৰেডি হৈ গ'লোঁ এই চাওক পূৰা বঢ়িয়াকৈ ৰেডি হৈ গ'লোঁ এতিয়া যাব লাগে আপোনালোকক হাউলিৰ ৰাস দেখাম বুম ৰাস হ'ব পূৰা ফালাফালি ভিডিঅ' হৈ যাব আপোনালোকে এই ভিডিঅ'টো চাই থাকক শেষলৈকে গাইছ পূৰা এনজয় কৰক স্কিপ নকৰিব হেল্ল' বুলি কৈ দিয়া ফাইনেলি আহি পালোঁ বাৰু এতিয়া গাইছ গাড়ী পাৰ্কিং ইয়াতে পাৰ্কিং কৰি আছোঁ আৰু গাইছ যাম আপোনালোকক দেখাম আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব গাইছ ইয়াতে চাওক উলমি আছে ইয়াতে যদি 100 ছেকেণ্ড উলিমাব পাৰে আপোনালোকক গাইছ 1000 টকা দিয়া হ'ব কিন্তু গাইছ ইয়াৰে ফিজ আছে এটা যোনটো গাইছ 100 টকাত গাইছ 100 ছেকেণ্ড উলিমাব লাগিব উলিমাব পাৰিলে 1000 টকা আমাক পুৰস্কাৰ হিচাপে দিব ইয়াতে গাইছ চাওক টাইম উঠি আছে টাইমটো গাইছ উঠি আছে 15 ছেকেণ্ড গাইছ 30 ছেকেণ্ড মানক লাগি আছিল তাৰপিছত নোৱাৰিলে টিকেট খেল গাইছ ইয়াতে টিকেট কাটিব লাগিব যদি জয় হয় আপোনালোকে এইবিলাক গাড়ী পাব ইয়াতে অডি থাৰ এনেকুৱা বহুত দামী গাড়ীও আছে এনাকণ্ডা গাইছ এইবোৰ বম ডাঙৰ এনাকণ্ডা এটা বনাইছে য'ত গাইছ মই আপোনালোকক দেখালোঁ চাওক ইয়াৰে গাইছ যায় ফটো চটো উঠিব পাৰে আৰু আপোনালোকেও যদি আহে ইয়াত ফটো উঠিব এইখন গাইছ বৃন্দাবন ইয়াতে বনাইছে গাইছ চাক বঢ়িয়া লাগিছে গাইছ বৃন্দাবন এখন গাইছ চাই লওক তো গাইছ ইয়াতে চাক এটা মৌৰু পাখি বনাইছে চাক কি অতি সুন্দৰ হৈছে আপোনালোক ভালকৈ বেক কেমেৰা দেখাই আছোঁ চাই থাকিব नाम हो जाए काम करो ऐसा हमारे जिगर 1 2 3 আৰু গাইছ ইয়াতে গাইছ চকৰিৰ পৰা আদি কৰি পাগলা গাড়ীৰ পৰা আদি কৰি চব আহিছে এইটো চাক বঢ়িয়া লাগিছে গাইছ চাক আৰু গাইছ এটা ইউনিক বস্তু হৈছে এইটো চাকচোন এইটো গাইছ পানীৰ ভিতৰে গাইছ সৰু চলিবিলাকে গাইছ নাও চলাই আছে অলপ ইউনিক বস্তু আৰু গাইছ এই ৰাসখনত ড্ৰোন শ্বট এটা চাই লওক ইয়াতে দেখাই দিম মই চাই লওক এই ড্ৰোন শ্বটটো কেনে লাগিল কওক আপোনালোকে আৰু যদি ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব এটা কৰি দিব এইবাৰ গাইছ বলক গাইছ আমি দুই আহিছোঁ গাইছ বহুত চলি আহিছে গাঁৱৰ পৰা কিন্তু গাইছ আমি দুই ইয়াতে আহিছোঁ খানা খাওঁ হোটেল গাইছ
খাওঁ আৰু কিবা এটা আপোনালোক চাইডক দেখা দিম তো গাইজ চিকেন ফ্ৰাইড ৰাইচ ই গাইজ তো গাইজ ৰাস শেষে হৈ গ'ল বুলি ক'ব পাৰি মানুহ চাওক নাই ক'তো মানুহ অলপ বহুত কমিছে গাইজ এতিয়া হৈছে বাৰু টাইম গাইজ চাওক গাইজ 12:37 হৈছে তো চাই লওক মানুহ নাই আমিও যাওঁ আৰু গাইজ আপোনালোক দেখা দিলোঁ